নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ স্কোৱাম, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘৰ 1 তাৰিখৰ দিনা 14 জানুৱাৰীৰ দিনা আমি কি উপায় কৰা উচিত সেই বিষয়ে আলোচনা কৰিবলৈ কৈছোঁ। বন্ধুসকল, মকৰ সংক্ৰান্তিৰ দিনটো এটা অত্যন্ত পবিত্ৰ দিন। পৰম্পৰা অনুসৰি এই মকৰ সংক্ৰান্তিৰ দিনা পবিত্ৰ নদীত গৈ স্নান কৰা হয়, মকৰ সংক্ৰান্তি পালন কৰা হয়। এই মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে। তাৰোপৰি অসমকে আদি কৰি অসমত যিদৰে ভোগালী বিহু পালন কৰা হয়, ঠিক তেনেকৈ পাঞ্জাৱত লোহৰী পালন কৰা হয়, অন্ধ্ৰপ্ৰদেশত সংক্ৰান্তি পালন কৰা হয় আৰু তামিলনাডুত পোংগল পালন কৰা হয়। অৰ্থাৎ ভাৰতৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তি পালন কৰা হয়। বন্ধুসকল, হিন্দু ধৰ্মৰ মান্যতা অনুসৰি মকৰ সংক্ৰান্তিৰ দিনাৰ পৰা সূৰ্যৰ উত্তৰায়ণ আৰম্ভ হয়, অৰ্থাৎ সেই দিনটো অত্যন্ত পবিত্ৰ দিন বুলি গণ্য কৰা হয়। গতিকে এই পবিত্ৰ দিনটোত আমি যদি কিছুমান সৰু সৰু উপায় কৰোঁ, তেন্তে সেই উপায়ৰ ফল আমি অতি সোনকালে লাভ কৰোঁ। এই সৰু সৰু উপায়ৰ জৰিয়তে আমি আমাৰ জীৱনত চলি থকা বহুতো সমস্যা দূৰ কৰি ল'ব পাৰোঁ। বন্ধুসকল, মকৰ সংক্ৰান্তিৰ দিনা বিশেষতঃ আমি যিখিনি উপায় কৰোঁ সেই উপায়খিনি তিলৰ দ্বাৰা কৰা হয় আৰু নহ'লে গুড়ৰ দ্বাৰা কৰা হয়। যিহেতু সেইদিনাখনি সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে, গতিকে সেইদিনাখনি যিসকলে নিজৰ মান সন্মান বৃদ্ধি হোৱাটো বিচাৰে, সমাজত মান প্ৰতিষ্ঠা বৃদ্ধি হোৱাটো বিচাৰে, বিশেষকৈ যিসকলে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকে ৰাতিপুৱা শুই উঠি তামৰ লোটাত অকণমান গুড় আৰু কেইটামান ক'লা তিল মিলাই সূৰ্য দেৱতাক অৰ্পণ কৰিব লাগে আৰু সূৰ্যৰ যিকোনো মন্ত্ৰ ওম সূৰ্যায় নমঃ, ওম ঘৃণী সূৰ্যায় নমঃ, এই মন্ত্ৰৰ দ্বাৰা সূৰ্যক অৰ্ঘ্য দিব লাগে, সূৰ্যক জল অৰ্পণ কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ সূৰ্য জন্মকুষ্ঠিত মজবুত হয়, সূৰ্য দেৱতাৰ কৃপা দৃষ্টি লাভ হয় আৰু তেওঁলোকৰ চৰকাৰী চাকৰিত যদি কিবা বাধা বিঘিনি আছে, সেই বাধা বিঘিনি দূৰ কৰাৰ ক্ষেত্ৰত সূৰ্যদেৱে সহায় কৰে। বন্ধুসকল, তাৰোপৰি যিসকলে সমাজত মান প্ৰতিষ্ঠাৰ বৃদ্ধি কৰিব খোজে, তেওঁলোকে এইটো উপায় সকলোৱে কৰা উচিত। দ্বিতীয়তে, যিসকলে শনিৰ দ্বাৰা পীড়িত হৈ আছে, বিশেষকৈ চাৰাচাতিৰ সন্মুখীন হৈ আছে, ধৈৰ্যৰ প্ৰভাৱ আছে তেওঁলোকৰ ওপৰত, যেনেকৈ ধনু ৰাশি, সিংহ ৰাশি, কুম্ভ ৰাশি, মীন ৰাশি, মেষ ৰাশিৰ ব্যক্তিসকলে মকৰ সংক্ৰান্তিৰ দিনা পাৰিলে শিৱলিংগত কেঁচা গাখীৰত ক'লা তিল মিলাই শিৱলিংগত অৰ্পণ কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ শনি দুখ শান্ত হয় বুলি কোৱা হৈছে। তৃতীয়তে, মকৰ সংক্ৰান্তিৰ দিনা আপোনালোকে যেতিয়া গা ধোৱাৰ পানীত পাৰিলে কেইটামান তিল মিলাই আপোনালোকে স্নান কৰিব লাগে। এনে কৰিলে শৰীৰৰ ৰোগ ব্যাধিবিলাক দূৰ হয় বুলি, বিষ নাশ হয় বুলি বিশ্বাস কৰা হয়। তাৰোপৰি বন্ধুসকল, এই মকৰ সংক্ৰান্তিৰ দিনা দানৰ এক বিশেষ মহত্ব আছে। গতিকে মকৰ সংক্ৰান্তিৰ দিনা আপোনালোকে ঘৰলৈ অহা আলহীক কেতিয়াও সুদা মুখে নপঠাব আৰু যিমান পাৰে ক'লা তিল, গুড়, চাউল, চেনি, এই খোৱা বস্তুবিলাক আপোনালোকে দান কৰিব। পাৰিলে কোনো দুখীয়া ব্যক্তিক আপোনালোকে ভোজন কৰাবলৈ চেষ্টা কৰিব। ঘৰখনত যদি আপোনালোকৰ খুব অপায় অমংগল হৈ আছে, আপোনাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হোৱা নাই, ঘৰৰ সকলো কাম আপোনালোকৰ বাধাগ্ৰস্ত হৈ আছে, যিকোনো ইচ্ছা আপোনালোকৰ পূৰ্ণ হওঁতে বহুত সময় লাগে, তেন্তে আপোনালোকে মকৰ সংক্ৰান্তিৰ দিনা আৰু এটা সহজ উপায় কৰিব পাৰে। সন্ধিয়াৰ সময়ত আপোনালোকে আপোনালোকৰ ঘৰৰ দক্ষিণ দিশত তিলৰ তেলেৰে চাকি দিব। আৰু যদি তিলৰ তেল বিচাৰি নাপায়, তেন্তে আপোনালোকে মিঠাতেলেৰে চাকিগছ জ্বলাই তাৰ ওপৰতে কেইটামান তিল আপোনালোকে দি দিব। এনে কৰিলে আপোনালোকৰ ঘৰত যদি কিবা বাধা বিঘিনি আছে, কৰ্মত যদি আপোনালোকৰ গ্ৰহ দোষৰ কাৰণে, বাস্তু দোষৰ কাৰণে যদি আপোনাৰ কামবিলাকত বাধা উৎপন্ন হৈ আছে, সেই বাধা আপোনালোকৰ দূৰ হয়। তাৰোপৰি যিসকলৰ সকলো ক্ষেত্ৰতে এটাৰ পিছত এটা সমস্যা আহি থাকে, তেওঁলোকে মনে বিচৰা ধৰণে কোনো এটা কাম সম্পূৰ্ণ কৰিব নোৱাৰে, শত্ৰুৱে তেওঁলোকক আমনি কৰে, ঋণ ধাৰৰ সমস্যাত তেওঁলোকে পৰি আছে, যিসকলে চাৰিওফালৰ পৰা বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত হৈ আছে, তেওঁলোকে আৰু এটা সহজ উপায় কৰিব পাৰে। মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ মাহৰ 1 তাৰিখৰ দিনা আপোনালোকে ৰাতিপুৱা গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি কোনো ধৰণৰ অন্ন গ্ৰহণ নকৰাকৈ আপোনালোকে এক মুঠি পিঠাগুড়িত অলপমান তিল আৰু গুড় বা চেনি আপোনালোকে মিক্স কৰি কোনো আহঁত গছৰ গুৰিত আহঁত পাত এটাত আপোনালোকে অৰ্পণ কৰি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, মোৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি, গ্ৰহ দোষ, কালৰ দোষ, নজৰ দোষ, শত্ৰু বাধা, কৰ্ম বাধা সকলো দূৰ হয়। যিসকল বেছিকৈ চাৰিওফালৰ পৰা সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ আছে, তেওঁলোকে মকৰ সংক্ৰান্তিৰ দিনা এই উপায়টো কৰাটো অত্যন্ত জৰুৰী।
বন্ধুসকল সম্পূৰ্ণ পৰীক্ষিত আৰু বৈদিক উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।